আগবঢ়াবলৈ লৈছোঁ সময়ে সময়ে সম্প্ৰচাৰ। নমস্কাৰ। সময় সময় সম্প্ৰচাৰৰ প্ৰজন্ম প্ৰেৰণা অনুষ্ঠানত আজি আমি লগ পাম যুৱশিল্পী সংগীত বিশাৰদ মৃগেন শইকীয়াক। মৃগেন শইকীয়া, তোমাক আমি আমাৰ আত্মপ্ৰকাশ দৰ্শনলৈ স্বাগতম জনাইছো। ধন্যবাদ। তুমি সংগীত চৰ্চা কৰি আছা, গতিকে প্ৰথমে আমি তোমাৰ পৰা এটি গীত শুনিম। মই এতিয়া আপোনালোকৰ আগত এটি ৰাভাদেৱৰ এটি গীত গাব লৈছো। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে, তোৰ পঢ়াৰ কথা জানিব বিচাৰিম। তুমি ক'ত কি পঢ়ি আছা? মই বৰ্তমান বাহনা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ষষ্ঠ সাময়িকৰ ছাত্ৰ। তুমি শংকৰী সংগীত বিশাৰদ, গতিকে অন্য গীতৰ উপৰিও ধৰা বৰগীত তেনেধৰণৰ কিবা শংকৰী সংগীত গোৱা নেকি? মই বৰগীত গাওঁ। 2010 চনৰ শংকৰী সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ তেতিয়া, আৰু 2016 বৰ্ষত বিশাৰদ গ্ৰহণ কৰোঁ। এতিয়া এনেকৈ চৰ্চা চলি আছে আৰু। তেনেহলে দৰ্শকবৃন্দ, এতিয়া আমি মৃগেনৰ পৰা এটি বৰগীত শুনিম। অৱশ্যে আমি যি স্থানত উপস্থিত আছো এই স্থানত বৰগীত যি নীতি নিয়মেৰে পৰিৱেশন কৰিব লাগে তেনেদৰে আমি পৰিৱেশন কৰিব নোৱাৰিম। আমাৰ এওঁৰ পৰা মাথো আমি কণ্ঠস্বৰৰ বাবে বা এওঁ প্ৰতিভা পাবৰ বাবেহে ইয়াত বৰগীতটি আমি এওঁক পৰিৱেশন কৰিবলৈ সুবিধা দিছো। সীমাবদ্ধতাৰ বাবে তোমাক আমি অধিক গীত গাবলৈ সুবিধা দিব নোৱাৰিম। গতিকে আৰু মাত্ৰ এটি গীত তোমাৰ পৰা শুনিয়েই আমাৰ
অনুষ্ঠানটি সামৰণি মাৰিব লাগিব। গতিকে তুমি এতিয়া আৰু মাত্ৰ এটি গীত গোৱা। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই। আমাৰ আত্মপ্ৰকাশ দৰ্শনৰ সময়ে সময়ে সম্প্ৰচাৰৰ প্ৰজন্ম প্ৰেৰণা অনুষ্ঠানটি মুখৰিত কৰি তুলিলা। তাৰ বাবে তোমাক আমি শলাগ লৈছো। আশা ৰাখো তোমাৰ এই সংগীত চৰ্চা আৰু অধ্যয়ন দুয়োটিয়ে সমানে আগবাঢ়ি যাওক আৰু তুমি সমাজত প্ৰতিষ্ঠিত হোৱা, তাৰে আমি কামনা কৰিছো। সমূহ আত্মপ্ৰকাশ দৰ্শনৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ এইকণ সুবিধা দিয়াৰ বাবে। এনেকুৱা সুবিধাসমূহ পাই থাকো, তাৰ বাবে ধন্যবাদ জনাইছো। নিশ্চয় আজিয়েই তোমাৰ লগত সাক্ষাৎকাৰ আমাৰ শেষ হোৱা নাই। আমি তোমাক আকৌ লগ পাম কিছুদিনৰ পিছত। ধন্যবাদ। আজিৰ এই অনুষ্ঠানৰ পৰিকল্পনা আত্মপ্ৰকাশ দৰ্শনৰ পৰিচালন সঞ্চালক লাটু গগৈ, দৃশ্যগ্ৰহণ শান্তনু গগৈ আৰু বিভিন্ন দিশত সহায় কৰিলে সঞ্জীৱ গগৈয়ে। প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱাই সম্পাদনা কৰিছে।